নমস্কাৰ, মই ডক্টৰ পিংকু বৰা। আমি আজি এটা নতুন বিষয়ৰ পৰা আলোচনা কৰিম। সেইটো হৈছে মানুহক চশমাৰ যিটো নাম্বাৰ, সেই নাম্বাৰটো কি কাৰণে প্ৰয়োজন হয় আৰু এই নাম্বাৰকেইটা আচলতে কি বুজায় আৰু চশমাৰ বিকল্প কিবা আছে নেকি, তাৰ পৰা আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। এই কথাখিনি বুজিবলৈ আমি এটা ডায়েগ্ৰামৰ সহায় লৈছোঁ। আমাৰ কোনো এটা বস্তু চাবৰ কাৰণে গোটেই চকুটোৰ প্ৰয়োজন হয়। তাৰ ভিতৰত যিকেইটা প্ৰধান ষ্ট্ৰাকচাৰ, সেইকেইটা হৈছে চকুৰ সন্মুখভাগত কলা অংশটো কৰ্ণিয়া, তাৰপিছত আমাৰ লেন্সখন, আৰু তাৰ পিছফালে আছে আমাৰ ৰেটিনাখন, আৰু ৰেটিনাখনৰ লগত লগ লাগি আছে আমাৰ যিডাল অপটিক নাৰ্ভ। কোনো এটা বস্তু দেখিবলৈ আমাৰ প্ৰথমতে পোহৰটো আহিব, আহি কৰ্ণিয়াৰ মাজেৰে লেন্স পাৰ হ'ব, লেন্সেৰে গৈ আমাৰ ৰেটিনাত পৰিব, ৰেটিনাৰ পৰা অপটিক নাৰ্ভেৰে গৈ আমাৰ ব্ৰেইন পায়, আৰু ব্ৰেইনত যেতিয়া ছিগনেল দিয়ে আমি তেতিয়া কি হয়, বস্তুটো আমি কি সেইটো গম পাওঁ বা আমি বস্তুটো দেখোঁ। এতিয়া আপুনি যেতিয়াই ডক্টৰৰ ওচৰত চকুৰ সমস্যাৰ কাৰণে যায়, তেতিয়া দেখিছে এনেকুৱা এখন প্ৰেছক্ৰিপশ্যন দিয়ে। মই অকণমান ডাঙৰ এখন লৈছোঁ বুজিবৰ কাৰণে। ইয়াত দেখিব আপোনালোকে তিনিটা বস্তু থাকে। এটা হ'ল স্ফেৰিকেল, এটা হ'ল চিলিণ্ড্ৰিকেল, আৰু এটা ৰিডিং কম্পনেণ্ট। এই বস্তুকেইটা হয় কি, মই সেইটোৰ ওপৰত অকণমান ক'বলৈ গৈছোঁ। ধৰক মানুহ এজনৰ যদি চকুটো কিবা কাৰণত ডাঙৰ হৈ গৈ থাকে, যিমানে পিছফালে এনেকৈ ডাঙৰ হৈ গৈ থাকিব, সিমানে তেওঁক মাইনাছ পাৱাৰটো বাঢ়ি গৈ থাকিব। সেইটো হ'ব তেওঁৰ মাইনাছ স্ফেৰিকেল। আৰু যদি কিবা কাৰণত চকুটো যদি তেওঁৰ সৰু হৈ গৈ থাকে, তেতিয়া হয় তেওঁক প্লাছ পাৱাৰৰ লেন্স লাগিব। সেইটো হ'ব আপোনাৰ প্লাছ স্ফেৰিকেল। আৰু যিটো চিলিণ্ড্ৰিকেল পাৱাৰ, সেই চিলিণ্ড্ৰিকেল পাৱাৰটো হৈছে আমাৰ মেইনলি এই কৰ্ণিয়াৰ কাৰণে লাগে। কৰ্ণিয়াটো যেতিয়া কোনোবা এটা ডাইৰেকশ্যনত মুভ কৰে, সেই ডাইৰেকশ্যনটোত আমাৰ চিলিণ্ড্ৰিকেল পাৱাৰটোৰ প্ৰয়োজন হয়। ধৰক কোনোবা এজনৰ যদি চিলিণ্ড্ৰিকেল পাৱাৰ লিখা আছে -190 এক্সিছ লিখা আছে যদি 90 ডিগ্ৰী, মানে কি হয় তেওঁৰ কৰ্ণিয়াখন সেই 90 ডিগ্ৰীত এক্সিছত মুভ কৰিছে, আমি সেই পাৱাৰটো দিছোঁ। আৰু এইটো হ'ল আমাৰ চিলিণ্ড্ৰিকেল পাৱাৰ। আৰু নেক্সট এটা যিটো কম্পনেণ্ট ক'লোঁ মই, তলত লিখা থাকে, একদম তলত যিটো লিখা থাকে, সেইটো হ'ল আমাৰ ৰিডিং কম্পনেণ্ট। এটা কথা হ'ল আমাৰ যিখন নেচাৰেল লেন্স, সেই নেচাৰেল লেন্সখন এটা কি হয়, ইলাষ্টিচিটিত থাকে। মানে কি হয়, অটোফকাছৰ নিচিনা কাম কৰে। দূৰৰ বস্তু এটা চাব পাৰে, পটককৈ আমি ওচৰৰ বস্তু এটা চাই দিলোঁ, তেতিয়া ওচৰটো ফ'কাছ কৰিব পাৰে। কিন্তু মানুহৰ বয়সটো যেতিয়া বাঢ়ি গৈ থাকে, 40 বছৰ পাৰ হৈ যায়, তেতিয়া কি হয়, যিটো ইলাষ্টিচিটি এইটো নাইকিয়া হৈ যায়, আৰু তেতিয়া আমাক এই ৰিডিং কম্পনেণ্টটোৰ প্ৰয়োজন হয়। এতিয়া নেক্সট কথাখিনিৰ ওপৰত আহিছোঁ। যদি কোনোবাই চশমা ল'ব নিবিচাৰে, তেওঁৰ কিবা বিকল্প আছে নেকি? হয়, নিশ্চয় আছে। যদি মানুহজনৰ ধৰক মাইনাছ স্ফেৰিকেল পাৱাৰটো যদি মাইনাছ স্ফেৰিকেল যিটো পাৱাৰ, সেইটো যদি -8তকৈ কম থাকে, তেতিয়া তেওঁ কি কৰিব পাৰে, তেওঁ লেজাৰ চাৰ্জাৰী কৰিব পাৰে। আৰু যদি তেওঁৰ চকুত দুটা কম্পনেণ্ট থাকে, ধৰক মাইনাছ স্ফেৰিকেলো আছে আৰু চিলিণ্ড্ৰিকেলো আছে, তেতিয়া কি হ'ব, এই মাইনাছ স্ফেৰিকেল আৰু মাইনাছ চিলিণ্ড্ৰিকেল দুয়োটা যোগ কৰি যদি -8তকৈ কম থাকে, তেতিয়া তেওঁ লেজাৰ চাৰ্জাৰী কৰিব পাৰে। ধৰক উদাহৰণ হিচাপে এইখনত আছে আপোনাৰ -5 আছে স্ফেৰিকেল, আৰু মাইনাছ চিলিণ্ড্ৰিকেল আছে -1। গতিকে দুটা যোগ কৰিলে 5 আৰু 1 যেতিয়া আমি যোগ কৰিম, তেতিয়া আমি পাম -6। টোটেল হ'ল -6। গতিকে এইটো -8তকৈ কম আছে। গতিকে তেওঁ কি কৰিব পাৰে, তেওঁ লেজাৰ চাৰ্জাৰীত কৰিব পাৰে। আৰু যদি যিবোৰ মানুহৰ প্লাছ পাৱাৰ আছে, তেওঁলোকৰ যদি +5তকৈ কম থাকে, তেতিয়া তেওঁ লেজাৰ ল'ব পাৰিব। লেজাৰ চাৰ্জাৰীটো তেওঁ চুজ কৰিব পাৰিব। আৰু যিসকল মানুহৰ -8ৰ পৰা স্ফেৰিকেল প্লাছ চিলিণ্ড্ৰিকেল পাৱাৰটো -8তকৈ বেছি, কিন্তু -18তকৈ কম, তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে এটা অপাৰেশ্যন আছে, ICL বুলি অপাৰেশ্যন এটা আছে। তাত কি হয়, আমাৰ যিখন নৰ্মেল নেচাৰেল লেন্স আছে, তাৰ ওপৰত আৰু এখন লেন্স ইমপ্লেণ্ট কৰি দিয়া হয়। সেই ICL চাৰ্জাৰীটো তেওঁলোকে চুজ কৰিব পাৰে। আৰু যিসকলৰ প্লাছ পাৱাৰটো আপোনাৰ +5তকৈ বেছি স্ফেৰিকেল, তেওঁলোকে কি কৰিব পাৰে, মই যিটো ক'লোঁ ICL চাৰ্জাৰীটো তেওঁলোকে চুজ কৰিব পাৰে। নহ'লে আৰু এটা অপাৰেশ্যন আছে, সেইটো RLE বুলি কোৱা হয়। তাত নৰ্মেল যিখন আমাৰ নেচাৰেল লেন্স আহে, সেইখন উলিয়াই কেনে তাত এখন পাৱাৰৰ লেন্স, তাত যিটো পাৱাৰৰ প্ৰয়োজন হয়, সেই লেন্সখন তাত ভৰাই দিয়া হয়। গতিকে এইখিনি অপশ্যন আছে। ডক্টৰৰ লগত আলোচনা কৰি আপোনাৰ কাৰণে কোনটো অপশ্যন বেষ্ট হ'ব, সেইটো আপোনালোকে নিজে সিদ্ধান্ত ল'ব। গতিকে ভাবিছোঁ কথাখিনি যথেষ্টখিনি আপোনালোকক নজনা কথা জানিবলৈ দিছে, আৰু আশা কৰিছোঁ ভিডিঅ'টো ইমান দেৰিলৈকে চালে যদি নিশ্চয় ভাল পাইছে। গতিকে লাইক এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।